ফাইনেলি আমাৰ ৰিচা এতিয়া কমপ্লিট হৈ গ'ল আৰু আমাৰ লুকটো আচলতে ভাবিছিলোঁ খোপা এটা কৰি দিম বুলি, কিন্তু নাই কৰা কাৰণ চুলিখিনি ইমান ধুনীয়া চিল্কি হৈ আছে আৰু লগতে স্পাও কৰি আহিছে। তো ডিচাইড কৰিলোঁ এনেকৈ থাকক কাৰণ বহুত কেইদিন কৰিবলগীয়া আছে, খোপা চোপা কৰিম। আৰু আজি প্ৰথমখন শ্ব' বহাগৰ বিহু বুলি, গতিকে ক'ত আছে কৈ দিয়া। আজি জাপৰিকক নয়নপুৰত আছে আৰু প্ৰথম আজি অনুষ্ঠান, বিহুৰ প্ৰথম অনুষ্ঠান আজি। আৰু খুব ধুনীয়াকৈ নিৰ্মালীয়ে মেকআপ কৰিছে আৰু হেয়াৰটো খুব ধুনীয়াকৈ এটা নতুন লুক এটা দিছে মোক। মই এনেকৈ আজি ফাৰ্ষ্ট টাইম ৰেডি হৈছোঁ আৰু আমি খোপা বন্ধাৰ কাৰণে এটা হেৰি কৰিছিলোঁ, কিন্তু সেইটো নহ'লগৈ। যেনেকৈ হ'লেও এতিয়া এনেকৈও ভাল লাগিছে বাৰু, এনেকৈ ভাল লাগিছে। আৰু নিৰ্মালী খুব ধুনীয়াকৈ কিউট মেকআপ কৰে এইবাৰ তাই। থেংক ইউ আৰু আশা কৰোঁ এবাৰ বিহুত ধুনীয়াকৈ প্ৰগ্ৰেমবিলাক কমপ্লিট হওক। আৰু তাই ফৰ্মেলি থেংক ইউ কৈছে যেন আমি একদম নহয় ঠিক আছে। এনেকৈ তাই মেকআপ আৰ্টিষ্ট বা সেনেকুৱা একো নহয়, আমি বেছি ভাল ফ্ৰেণ্ড হয় আৰু খুব ধুনীয়াকৈ তাই মেকআপ কৰে কাৰণে আৰু ভাল লাগে মানে। খুব ধুনীয়া, বেছি হেভি মেকআপো নকৰে, যেনেকৈ বিচাৰে মানে তেনেকুৱাই কৰে। খুব ধুনীয়া এটা লাইট মেকআপ, ধুনীয়া মেকআপ কৰে। গতিকে আজি ৰেডি হৈছোঁ। অ'কে, বাই বাই। বাই বাই।